কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ আৰু সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিৰ কাৰণে জলকীয়া নাই, জলকীয়া গছত লাগি আছে, ছিঙি আনোগে আৰু জলকীয়াবোৰ পকি আছে, ছিঙিব হৈছে, ছিঙা নাই। এতিয়া এইবোৰ মই নিজে ৰোৱা আছিল জলকীয়া, পূৰা পকি আছে এইফালে। পকা জলকীয়া আৰু আছে বহুখিনি গছ আছে। গছবোৰ এতিয়া ইয়াৰ পৰা উঠাব লাগিব। এইফালে এইবোৰ এইফালে আমাৰ কৌশিক আৰু বিবানী মেগী খাই আছে, মেগী খাই আছে আৰু মই মেগী নাখাওঁ, মই লাল চাহ ৰঙা চাহ লৈছোঁ। মেগী কেনেকুৱা হৈছে ক? আজি মই বনাবলৈ লৈছোঁ পনীৰ। এইফালে পিঁয়াজ বিলাহী কাটি থোৱা আছে আৰু এয়া জিৰা, আদা নহৰু পেষ্ট, শুকান জলকীয়া 2টা, তেজপাত, বইল আলু আৰু এইফালে আছে নৰসিংহ আৰু মই কড়াইখন পাতি দিছোঁ। এতিয়া তেলখিনি গৰম হৈছে, ইয়াতে মই পনীৰখিনি দি দিম আৰু পনীৰখিনি বেছি ৰঙচুৱা হোৱালৈকে ভাজি নাথাকোঁ, এনেই অকণমান ভাজি ল'ম। এতিয়া পনীৰখিনি হৈ গ'ল, এইখিনি মই উঠাই লৈছোঁ। পনীৰ ভজা তেলখিনিতে মই ইয়াতে পাঁচফোৰণ অকণমান দি দিছোঁ আৰু এতিয়া শুকান জলকীয়া আৰু তেজপাত দি দিলোঁ। এইখিনি অকণমান লৰাই লৈছোঁ। ইয়াৰ পিছত মই ইয়াতে পিঁয়াজখিনি দি দিম। এইখিনিও অকণমান ৰঙচুৱালৈকে ভাজি ল'ম। এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। ইয়াতে মই বিলাহীখিনি দি দিছোঁ, এইখিনিও অকণমান ভাজি ল'ম বিলাহীখিনি। আৰু মই নৰসিংহৰ পাতকেইটাও দি দিছোঁ ইয়াতে, এইখিনি অকণমান ভাজি ল'ম। আৰু জিৰাখিনি দি দিছোঁ ইয়াতে। এতিয়া বইল আলুখিনি দি দিলোঁ, এইখিনি অকণমান ভাজি ল'ম। এতিয়া মই ইয়াতে হালধি গুড়ি
বনাইছোঁ চিম্পুলকৈ। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।